জাতিটো সংকটকালৰ সময়ত আজি আমি আমাৰ ছাত্ৰ সংগঠনে একেলগে একত্ৰিত ভাৱে আমি একগোট হৈ পেলাই আমাৰ জাতিটো আৰু জনজাতিৰ এই সংকটকালৰ সময়ত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছো আৰু চৰকাৰক আমি সকিয়াই দিছো চৰকাৰক আমি আহ্বান জনাইছো দাবী ৰাখিছো যে জনজাতিকৰণলৈ কোনো ৰাজনীতি নচলিব আৰু জনজাতিসকলক অস্তিত্ব বিপন্ন কৰি পেলাই কাকবা অধিকাৰ দিয়াটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰো কোনোবা অধিকাৰ বিচাৰিছে তেওঁলোকে মাত মাতিছে এইটো তেওঁলোকৰ কথা আৰু তেওঁলোকক অধিকাৰ দিয়াত আমাৰ বাধা নাই কিন্তু বৰ্তমানৰ জনজাতিক ধ্বংস কৰি পেলাই কাকবা ভেলি প্ৰদান কৰিছে কাকবা এছটি প্লেন প্ৰদান কৰিছে আৰু বৰ্তমান এই পৰ্যায়ত যদি 50% ৰিজাৰ্ভেশ্যন যোনটো মানে উচ্চতম ন্যায়ালয় মহামান্য উচ্চতম ন্যায়ালয় যি এটা নিৰ্ধাৰণ কৰি দিছে তাৰ পিছত যদি 2 কোটি নতুনকে জনজাতি হৈ যায় বৰ্তমানৰ 45 লাখ 2.5 কোটি অসমৰ 3.5 কোটিৰ 2.5 কোটি যদি জনজাতিকৰণ হৈ যায় এই 1 কোটি উচ্চ বৰ্ণৰ লোকৰ কাৰণে আৰু মুছলমানৰ কাৰণেহে এই মানে 50% ৰিজাৰ্ভেশ্যন বাকি থাকিব বাকি 50%ত 2.5 কোটি মানুহ সোমাই যাব এই কথাটো লৈ নিগম নিকায় আমাৰ 6 শিডিউল কাউন্সিল অটোনমাস কাউন্সিল আমাৰ পঞ্চায়ত ভিচিডিসি আমাৰ মেডিকেল ইঞ্জিনিয়াৰিং স্কুল কলেজ এডমিশনৰ কথা আমাৰ চাকৰি বাকৰিৰ কথা নিয়োগ নিযুক্তিৰ কথা ভৱিষ্যতত এই জনজাতি সকলৰ বৰ্তমান আমাৰ অস্তিত্ব সংকট কালত আছে আৰু ইয়াৰ কাৰণে চৰকাৰক আমি দাবী জনাইছো আপোনালোকে পুনৰ ব্যৱস্থা কৰক পুনৰীক্ষণ কৰক আৰু এই প্ৰস্তাৱ এই প্ৰতিবেদনখন আপোনালোকে মানে এইটো উদ্যোগ কৰি লওক এইটোৱে আজি আমি আহ্বান আমি কোনো জাতিৰ লগত সংঘাত বিচৰা নাই কাৰোবাৰ লগত আমি সংঘৰ্ষ বিচৰা নাই কাৰো আমি অন্যায় বিচৰা নাই কোনো জনজাতি বিচৰা এই দল সংগঠন আৰু নেতৃত্ব আৰু এই জাতিটোলৈ আমাৰ কোনো হিংসা ভাৱ নাই তেওঁলোকে অধিকাৰ পাওক তেওঁলোকে নিজৰ অস্তিত্বৰ কাৰণে সাংবিধানিক ৰাজনীতিক তেওঁলোকৰ কিবা ৰিজাৰ্ভেশ্যন লাগে সেইটো তেওঁলোকৰ কথা কিন্তু বৰ্তমানৰ জনজাতিক ধ্বংস কৰি পেলাই কোনো অধিকাৰ দিয়া নহয় এই কথাটো চৰকাৰে বুজিব লাগে আমি চৰকাৰলৈ ঠেলিছো আৰু সেই কথাটো চৰকাৰে গাৰ্জেনৰ দায়িত্ব লৈ পেলাই আমাক এটা ন্যায় এটা সুবিচাৰ এটা সিদ্ধান্ত দিব লাগে বুলি আমি আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি অসম চৰকাৰক ভাৰত চৰকাৰক আমি দাবী জনাইছো আহ্বান ৰাখিছো ধন্যবাদ